নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ ওলগ যাচিলোঁ। আৰু আজি বিহুৰ উৰুকা। আজি মই মোৰ ঘৰৰ পুখুৰীত মাছ ধৰিবৰ কাৰণে আহিছোঁ, আপোনাক দেখাব বিচাৰিছোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ, চাৰিওফালে মুকলি আকাশ আৰু সেউজীয়া বননি। পুখুৰীটো মেটেকাৰে ভৰি পৰিল, চফা কৰিবলৈ সময়ো পোৱা নাই। তথাপিতো মাছটো যথেষ্ট আছে। চাওঁচোন আজি আপোনালোকক দেখাই আছোঁ। এইয়া আঁঠুৱাইদি আজি ধৰা হৈছে মাছ, আৰু এইফালে মেচিনেদি হেঁচি থকাও হৈছে মাছখিনি। এইবাৰ যিমান যি মই বিক্ৰী কৰি চাফা কৰি নতুনকৈ মাছ মেলিম বুলি ভাবিছোঁ। তো এয়াই, তো অকণমান পিছতে আপোনাক মাছ দেখাই আছোঁ। এয়া এজনী পাইছোঁ আৰু মাছ। এইফালে নিংকৈ, গৰৈ, চেঙেলী, শিঙি, এনে সৰু সৰু মাছো পোৱা গৈছে। তো শেষত এয়া মাছ ধৰা সামৰণি হৈছেগৈ, আৰু অলপ আৰু বেছি নাই। তো আমি এতিয়া ঘৰলৈ যাবলৈ হ'ব এতিয়া লাহেকৈ। তো আপোনালোকক অন্তিম সময়ত মাছখিনি দেখাই আছোঁ বাৰু। এই ডাঙৰকৈ এজনী লৈ আহিছে আমাৰ খুৰীয়ে। তো এইফালে পেহী, আৰু এয়া মোৰ ঘৰৰ গৃহিণী। তো এয়া ঘৰৰ ফিচাৰী মাছ খোৱা সোৱাদটোৱে বেলেগ। তো আপোনালোককো মাঘৰ বিহুৰ কাৰণে নিমন্ত্ৰণ জনালোঁ। আহি মাছ ধৰা কাম সামৰিলোঁ। এয়া মাছখিনি চাওকচোন আপোনালোকে, ইমানখিনি মাছ পালোঁ আজি। তো এয়াই হ'ব আমাৰ আজি ভোগালীৰ সুখৰ নিশাৰ ভাত সাজ। তো সকলোকে পাৰিলে আহিব, নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ সকলোকে। পুনৰবাৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। বন্ধুসকল, আৰু এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টি ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় আই অসম।